নমস্কাৰ। নলবাৰী খগ্ৰাপাৰৰ পৰা মই তাৰিকুল ইছলাম। বৰ্তমান সময় খুবেই জটিল সময়, কিয়নো কৰোনা ভাইৰাছক লৈ বৰ্তমান গোটেই বিশ্ব শংকিত। বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান লকডাউন চলি আছে। এটাই অনুৰোধ, আপোনালোকে ঘৰতে থাকক, লকডাউনৰ সদ্ব্যৱহাৰ কৰক। আৰু এই লকডাউনৰ সময়ছোৱাত আজি মই মোৰ ঘৰৰ পৰা কবি কুমাৰ ৰাহুল দাদাৰ বিৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম মোৰ প্ৰিয় গাঁও ৰাজাপুখুৰী। এটা পুখুৰী, এখন গাঁও, তাত আছে অনেক সৃষ্টিৰ মায়া। কি যে মনোমোহা, দেখিলেই মন জুৰায়। উত্তৰে পুখুৰীত অনন্য সৃষ্টি, পদুম ফুলেৰে ভৰা। কি যে সুন্দৰ প্ৰকাশ, মুকলি আকাশ। ৰিব ৰিব মলয়া, অগণন তৰা। পুৱতিতে জাকে জাকে উৰি আহে, ধেমালিত মতলীয়া বৰণীয়া পক্ষী। সঁচাকৈ বৰ ধুনীয়া দেখিবলৈ মোৰ গাঁওখনি। মঠ মন্দিৰে ভৰি, পুখুৰীত ফুলিছে পদুমৰ কলি। ভাল পাওঁ প্ৰাণৰ মোৰ ৰাজাপুখুৰী গাঁওখনি। ইয়াতেই সৃষ্টি হয় মৃৎশিল্পীৰ হাতৰ পৰশত পোহৰ বিলোৱা চাকি। অসম জিলিকিছে পোহৰ বিলোৱা বন্তিৰে, জিলিকাব পোহৰৰ মেলা দীপাৱলী। মৃৎশিল্পীৰ হাতৰ পৰশত উজলিব নৱ নৱ সৃষ্টি। ৰাজাপুখুৰীৰ এই মৃৎশিল্প জগতত জিলিকিব হৈ উদীপ্ত। পোহৰ হওক জ্ঞানদীপ্ত, বিশ্ব হওক সমাদৃত। এইবাৰ ঘৰে ঘৰে দীপাৱলীত সকলোৱে জ্বলাম অনেক বন্তি। গঢ়িম আমি বলিষ্ঠ অৰ্থনীতি। তেতিয়াহে সমাজৰ হ'ব উন্নতি, নহ'লে মৃত্যু হ'ব অনেক মৃৎশিল্পীৰ। এইখন গাঁৱত পুখুৰীৰ পাৰত আছে সতীৰ থান। উপচাৰেৰে উপচি পৰে মন্দিৰ আৰু ভক্তগণ। ভাল পাওঁ সেই মই আমাৰ গাঁও ৰাজাপুখুৰী। অন্ত নাই মোৰ গাঁৱৰ অপাৰ মহিমাৰ, হিয়াৰ আপোন মোৰ এইখন জন্মভূমি। ধন্যবাদ।